Hi guys, welcome back to my YouTube channel. আজি guys মোৰ তো প্ৰথম ভিডিও আৰু মই আজি আপোনালোকক দেখাম কেনেকৈ গ্লাছ কাটে। মই মানে এখন গ্লাছৰ দোকানত আহিছোঁ, যোনটো মোৰ চিনাকি দাদাৰে হয়। এই গ্লাছৰ দোকানলৈ আহিছোঁ, তাতে আজি দেখাবলৈ গ্লাছ কেনেকৈ কাটে। তো আপুনি ভিডিওটো পুৰা সম্পূৰ্ণ চাব আৰু প্লিজ স্কিপ নকৰিব। প্ৰথম ভিডিও মোৰ আৰু ভাল লাগে ভিডিওটো চাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইবো কৰিব। আৰু মোৰ এটা দাদা আছে, যোনটো এইটো দাদাটো হয়, তেখেতেও ইউটিউব চেনেল খোলে। তেখেতৰ মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তেখেতৰ চেনেলটো যাই কিনে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। প্লিজ গাইজ চলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আপোনালোকে যিজন দাদাক দেখা পাইছে তেখেতে গ্লাছ কাটি আছে। জলকচোন আমি যাওঁ, তেখেতে কেনেকৈ মানে গ্লাছৰ এতিয়া বৰ্তমান ফুটা কৰি আছে। চাওঁ জলকচোন তেখেতে কেনেকৈ গ্লাছত ফুটা কৰি আছে। এনেকৈ ড্ৰিল মেচিনেৰে গ্লাছত ফুটা কৰা হয় আৰু তাৰে আগত পানী দিয়া হয়, কাৰণ যেন গ্লাছটো যেন ফুটা কৰি থকাটো ভাঙি নাযায়। এইকাৰণে আগত পানী দি কেনে তাৰপিছত গ্লাছত ফুটা কৰা হয়। এখেতে এতিয়ালৈকে অলৰেডি দুটা ফুটা কৰিছে আৰু এইটো 3 নম্বৰ ফুটা কৰি আছে। তো ইয়াৰ পিছত 4 নম্বৰ ফুটাটো কৰিব। জলকচোন আমি চাওঁ এইটো কেনেকৈ কৰে। এতিয়া 4 নম্বৰ ফুটাটো তেখেতে কৰিবলৈ গৈছে। এয়া চাওক গাইজ কেনেকৈ ফুটাটো কৰি আছে। আপোনালোকক মই গোটেই প্ৰচেছ দেখাম, কেনেকৈ গ্লাছ কাটে, তাতে কি লাগে গ্লাছ কাটাৰ কৰাৰ, কিহেৰে কাটে। তো আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰা কৰি গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এইবাৰ আপোনালোকে চাওক গ্লাছত কেনেকৈ ধাৰ মাৰে। চাওক এনেকৈ কৰি গ্লাছখনত ধাৰ মাৰি আছে। কিন্তু এই গ্লাছত ধাৰ মাৰাতে বহুত ৰিস্ক আছে, কাৰণ যিটো মানে গ্লাছৰ পৰা এইটো টুকুৰা মানে উৰি আহে ন, এইটো টুকুৰাৰ আপোনাৰ চকুটো সোমাব পাৰে, মুখতো মাৰে, বহুত ৰিস্ক গ্লাছত। মানে গ্লাছৰ এইবিলাক কাম কৰা মানে বহুত ৰিস্ক। চাওক কি ধুনীয়া কৰি ধাৰ মাৰি দিলে গ্লাছখনত, আৰু ফুটাবিলাকো ইমান ধুনীয়া কৰি কৰিছে যেন মানে ক'তো এটা স্ক্ৰেচ পৰা নাই, পূৰা সম্পূৰ্ণ জেগাতে ফুটা হৈছে। চাওক কি ধুনীয়া কৰি ফুটা কৰিছে। গ্লাছৰ চেল বনাই লয় আৰু তাতে গ্লাছবোৰ থৈ দিয়ে, আৰু গ্লাছবোৰ যেন লোহাত লাগি ভাঙি নাযোৱাৰ কাৰণে পিছফালে প্লাইবোৰ্ডবোৰো কিছুমান দি দিয়ে। চাওক কি ধুনীয়া কৰি গ্লাছবোৰ থৈ দিছে। চাব পাৰে আপুনি। এইবাৰ মই আপোনালোকক দেখাম গ্লাছ কেনেকৈ কাটে। আপোনালোকে চাব কেনেকুৱা কৰি গ্লাছ কাটে। তাৰে আগত আপোনালোকক দেখাম গ্লাছ কিহেৰে কাটা হয়। অলপচোন চাওক গ্লাছ কিহেৰে কাটা হয়। গ্লাছ কাটা হয় এইটো গ্লাছ কাটাৰেৰে। এই গ্লাছ কাটাৰ ভিতৰত এটা সৰু চাই ডায়মণ্ড থাকে। এই যিটো ডায়মণ্ড, এই ডায়মণ্ডটোৰে এই ইমান ডাঙৰ আৰু ইমান সৰু গ্লাছৰ পৰা ডাঙৰ গ্লাছলৈকে গ্লাছ কাটা হয়। কিন্তু এটা ডায়মণ্ড থকা বুলি নাভাবিব যে এইটোৰ দাম বহুত, মানে লাখ লাখ হাজাৰ হাজাৰ টকা হয়। ইমান দাম নহয় এইটোৰ দাম। আপুনি যদি এনে অনলাইনত কিনিব যে 1,500-2,000 ভিতৰত আপুনি এইটো পাই যাব, কাৰণ ডায়মণ্ডটো বহুত সৰু ডায়মণ্ড থাকে। মানে যে নাভাবিব যে আপুনি এইটো পাৰচেছ কৰিব নোৱাৰে, এইটো আপোনালোকে পাৰচেছ কৰিব পাৰে। এইখনৰ মোৰ গ্লাছৰ স্লিপ, যিটো এটা সৰু দাদা আছে, সৰু দাদাটোৱে এই স্লিপখন লিখি থৈ গৈছে। এতিয়া এইটো ইমৰান দাদাই এই স্লিপখনেৰে মোৰ গ্লাছখন কাটি দিব। এতিয়া মোৰ গ্লাছৰ কাৰণে চিট আনিব গৈছে। আপোনালোকে চাওকচোন চিটটো কেনেকৈ এইটো কিন্তু বহুত ৰিক্সি কাম হয়, মানে ইমান সহজ নহয়। মানুহ দেখাতে ভাবিব পাৰে বহুত সহজ, কিন্তু এখন গ্লাছৰ যে চিট কেইটাও বহুত টানা, কাৰণ হঠাৎ যদি হাতত কাটি দিয়ে ন, বিৰাট বেয়া দৰে কাটিবও পাৰে। আৰু চাই থাকক কেনেকৈ চিট গিৰাই। এয়া চাওক, এয়া এনেকৈ চিট গিৰাই লৈছে। আমি आता है এতিয়া মাপ লৈ আছে, বস্তুটো গ্লাছৰ মাপ লৈ আছে।
গ্লাছ কাটাৰ আগত মানে গ্লাছ মানে কেৰাচিন তেলেৰে গ্লাছখন মানে মুচি দিয়ে আৰু কাৰণ কেৰাচিন তেলে মুচি দিয়াৰ কাৰণ হৈছে যেন গ্লাছখনত কোনো ধূলি বালি নাথাকে আৰু যিটো মেচিনেৰে গ্লাছখন কাটে সেই মেচিনটোত যিটো ডায়মণ্ড লগা থাকে সেই ডায়মণ্ডটো যেন ঘঁহি নাযায় সেইকাৰণে গ্লাছ কাটাৰ আগত কেৰাচিন তেলেৰে মুচি দিয়ে। আই হোপ গাইজ আপোনালোকৰ ভিডিঅ'টো নিশ্চয় ভাল লাগিছে চাগে। তো ভিডিঅ' ভাল লাগিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা নতুন ভিডিঅ' চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় ল'ব। ঠিক আছে, তেতিয়ালৈকে বাই বাই।